দেখাই আছোঁ আৰু আমি আজি এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ ৱেষ্ট। আৰু ইয়াৰ মাজত এটা ৰাস্তা আছিলে, পাথৰটো ডাঙৰ হৈ অহাৰ কাৰণে ৰাস্তাটো বন্ধ হৈ গ'ল। এইটো ঠাই আপচি स्टेज 1 देखता हूँ आगे में क्या मिलता है। हेलो हेलो তো ওকে তো গাইজ এতিয়া বৰ্তমান আপোনালোকক আমি দেখাম এখন ৰজাদিনী দলং যিখনৰ নাম হৈছে কপিলী দলং। আৰু এতিয়া আমি নগাঁও এইটো আপোনালোকৰ থাৰ্ড এপিছড দেখাই আছোঁ আৰু আমি আজি এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ ৱেষ্ট কাৰ্বি আংলং মেঘালয়। মানসৰ ৰুমৰ 130 কিলোমিটাৰমান হ'ব। অ' মাই গড, এইটো চব গোটেই গ্ৰীণ হৈ আছে। কিন্তু আমাৰ সেইটো চাইডে কিন্তু এতিয়া সেইবোৰ খেতি নাই, কিন্তু ইয়াত 12টা মাহে খেতি হয়। ইয়াত বেছি মানুহে খেতিৰ ওপৰতে স্বাৱলম্বী হৈ থাকে। আৰু আজি আমাৰ ডেষ্টিনেশ্যন হৈছে থাই এফচি ৱাটাৰফল। ইয়াৰ পৰা প্ৰায় আপোনাৰ 120 কিলোমিটাৰ দেখাই আছে। ৰাস্তাৰ কণ্ডিশ্যন কি কেনেকুৱা নাজানো, আমাৰ মানসে গাইড কৰি যাচ্ছে আমাক লৈ। একদম অসমীয়া নৰ্থ ইষ্টৰ ব্লগাৰ বহুত কমেই আছে তাত যোৱা। আৰু মানে গাইজ কি ক'ম, মানে মই দেখি মানে হেভেন হৈ গৈছোঁ। ইয়াৰ ইমান ধুনীয়া প্লেচ আমাৰ নৰ্থ ইষ্টত। মেঘালয় ছাইড পৰে, মেঘালয় বৰ্ডাৰতে। আৰু গাইজ যিটো মই আপোনাৰ জীৱিত হিল কৈছিলোঁ, সেইটোৱে হৈছে সেই জীৱিত হিলটো। কেমেৰাত বস্তুটো বহুত সৰু দেখাইছে, কিন্তু আল্টিমেট মানে বহুত বেছি ডাঙৰ। আৰু গাইজ মানে কথাটো কি, মানে এটা আশ্চৰ্যজনক ঘটনা, আপোনালোকে কেমেৰা দি বস্তু যাচি পাই নহ'ব, কিন্তু এই পাথৰটো যে দেখিছে, এই পাথৰটো মানে বাগৰি নাখাইতে লাগি আছে বস্তুটো মানে সেনেকুৱা। আৰু ইয়াৰ মাজত এটা ৰাস্তা আছিলে, পাথৰটো ডাঙৰ হৈ অহাৰ কাৰণে ৰাস্তাটো বন্ধ হৈ গ'লগৈ। আৰু তাৰ লগতে মন্দিৰ আৰু থান লগতে লাগি আছে। মৰাণৰ পৰা আমাৰ ব্লগাৰ এটা লগ কৰিবলৈ এতিয়া আমাৰ পেট পূজাটো অ'কেতো বৰ্তমান আহি গ'লো নগাঁৱৰ ৰাজাৰো খাই লওঁ, মানে পেট পূজাটো। কথাটো কি হ'ল পৰঠা এটা ষ্টক নাই। পৰঠা ষ্টক নীল, পৰঠা ষ্টক নীল, বাট মাই ভুক ইজ ফুল, বাট মাই পেট ইজ নীল। আৰু পাহাৰৰ ৰাস্তাত কৰ্ণাৰিং লোৱা এটা মজাই বেলেগ গাইজ। আৰু ৱেষ্ট কাৰ্বি আংলঙত গাইজ সোমাই এনেকুৱা এটা ভিউ চক নাই বাৰু। 1 2 3 গো। তো গাইজ আজি মানে কি চেনেলৰ ইণ্ট্ৰটো দিয়া নাই, আৰু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আজি চেনেলৰ ইণ্ট্ৰটো দিছোঁ। হেল্ল' গাইজ, নমস্কাৰ, হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকক এটা থুলমূল ডিটেইলছ যিটো আমি এতিয়া যোনডোখৰ জেগা ৰৈছিলোঁ সেইডোখৰত মানে বৈঠালাংচু মেইন বজাৰ হয়, আৰু ইয়াৰ পৰা আমি এতিয়া কাৰ্বি আংলং ৰাস্তাৰ কণ্ডিশ্যন গাইজ খুব বেছি বেয়া, অফ ৰোড পুৰা। অ' মাই গড, কৰ্ণাৰিং মানে পুৰা একদম তামাম কৰ্ণাৰিং কিন্তু দেই। তো অ'কে গাইজ, এতিয়া আমি বৰ্তমান কাৰ্বি আংলঙত আছোঁ, আৰু কাৰ্বি আংলঙত আমি 50% পুৰা অফ ৰোডিং জোচ। আৰু দোকানত আমি ৰৈ পিনে কিবা কিবি ল'লোঁ। অ'কে তো গাইজ, ডেষ্টিনেশ্যন পাবলৈ বেছি দূৰ নাই, আপোনালোকক পোষ্টাৰখনত দেখাই দিছে। এইটো থাই আপচি ষ্টেজ 1 ৱাটাৰফল। এইটো ৱাটাৰফল। সেইটো জাষ্ট গাইজ আৰম্ভণি, চাই লওক এটা সৰু ৱাটাৰফল জাষ্ট দেখি পাইছোঁ বহুত দূৰ অহা মেলাৰ পিছত। আৰু গাইজ দেখিছে এইখন মেঘালয় চব নম্বৰ ML, মানে মেঘালয় ৰেজিষ্ট্ৰেশ্যন। ইয়াৰ চিষ্টেমটো বৰ বেলেগ, মালটনা গাড়ীত মানুহ নিয়ে। আমি আসাম মেঘালয় যিটো মাজৰ পইণ্টতে আমি আছোঁ বুলি ক'বলৈ পাৰোঁ। আৰু আমাৰ ডেষ্টিনেশ্যনলৈ এই টাউনখনৰ পৰা মাত্ৰ 9 কিলোমিটাৰ। অ' মাই গড, কি ধুনীয়া পৰিৱেশ, শান্ত, একেবাৰে শান্ত। তো গাইজ দেখাইছে আমাক গুগল মেপে এইটো ৰাস্তা, কিন্তু আমি এইটোতে যাওঁ কেনেকৈ তাকে ভাবি আছোঁ। ৰাস্তাই নাই একো। যদি আহিলোঁ এইটো ৰাস্তা, কিন্তু ইয়াত যাবলৈ একো বাটেই নাই। 170 মিটাৰ অনলি দেখাই আছে, তথাপিও আমি পেডেল চাকৰ দেখতা হওঁ আগে মে কিয়া মিলতা হে। তো গাইজ গুগল মেপে দি দিলে আমাক ধোক। চাইচামা ভিলেজত আছে এইখন। কি কৰিম ভাবিব লাগিব, আৰু নিজে কনফিউজন হৈ গৈছোঁ মানে কি কৰিম একচুৱেলি। হেল্ল' হাই What is your name? Huh?
লাষ্ট কৰিছে মানে ন ভাইটিকেইটা কম ইয়াত মানে লোকেল মানুহৰ বাদে এইটো ৱাটাৰফল উলিয়াব কোনো ফিল্ডত আমি এতিয়া চাহ খালোঁ অকণমান আৰু বৰষুণ দিলে মানে মেঘালয়ত মানে বৰষুণৰ কোনো শান্তিকে নাই এতিয়া আমি আছোঁ মেঘালয় ইয়াত মানে বৰষুণ এই দিয়ে এৰে মানে সেনেকুৱা এই চাইডত এনেকুৱা ইনচিডেণ্ট হৈয়ে থাকে একো ডাঙৰ কথা নহয় এইটো আমাৰ হ'বলৈ আছিলে আজি হ'ল আৰু তো গাইজ কেছো কি মানে কৈ দিওঁ আপোনালোকক এতিয়া মেঘালয়তে আমাৰ টাইম হৈ গ'ল 5 ঘৰ গৈ কেইটা বজাত পাওঁগৈ কি কথা নাজানো কিন্তু আমি যদি ক'ৰবাত হোমষ্টে পাওঁ থাকিবলৈ চেষ্টা কৰিম কাৰণ ৰাতি নাগালেণ্ডৰ ৰাইড কৰাটো ইমান ভাল নহয় কি ভয়ানক ৰাস্তাৰে গাইজ গৈ আছোঁ ব্লগৰ জীৱন যিটো ৰাস্তাত গৈ আছোঁ ন গাইজ একদম চুনচান জেগা অ' মাই গড কোনো নাই গাইজ কোনো নাই না আমি কেইটা জাষ্ট অকলে অকলে আমি গ্ৰুপ আছোঁ বুলিয়ে পাইছোঁ এইটো ৰাস্তাটো অকলে আহিবলৈ বহুত একেবাৰে সাহস নাই তো ওকেতো গাইজ কথাটো কি হৈ গ'ল মানে আমাৰ পাৰ্কিং প্লেচ নাছিলে কিন্তু হোটেল ৰুম আমি পাই গ'লোঁ सुबह चला जाएगा तुम गजब बात बतियाता है हाँ पेशेंट है नौगांव का है